নমস্কাৰ এই মুহূৰ্তত আপোনালোকক স্বাগতম জনাইছোঁ মুক্ত কণ্ঠ 24/7 অসমলৈ। ওদালগুৰি জিলাৰ মধৈবাৰী সমষ্টিৰত প্ৰায় ৩০০ শতাধিক লোক UPPLত যোগদান কৰে। বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ ৩৫ নম্বৰ মাধৈবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মৰাবেগাপাৰা আৰু বৰদোৱা বিলৰ পৰা প্ৰায় ৩০০ শতাধিক লোক UPPLত আনুষ্ঠানিকভাৱে যোগদান কৰে। উক্ত যোগদান সভাত উপস্থিত থাকে UPPLৰ মুখপাত্ৰ পৃথিৱীৰাজ নাৰায়ণ দেৱ আৰু UPPLৰ প্ৰাৰ্থী এন্থনী বসুমতাৰী। হয়, সভাত উপস্থিত থাকি UPPL দলৰ মুখপাত্ৰ পৃথিৱীৰাজ নাৰায়ণ দেৱে মন্তব্য কৰে যে BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ অপশাসনত এতিয়া BTC-বাসীয়ে অন্তিষ্ঠ হৈ পৰিছে, যাৰ ফলত এতিয়া বহু লোকে UPPLত আনুষ্ঠানিকভাৱে যোগদান কৰি আছে। লগতে মন্তব্য কৰে যে এইবাৰ BTC-বাসী ৰাইজ BPF দলৰ অপশাসনৰ প্ৰতি উত্তৰ দিব। ওদালগুৰিৰ পৰা হাফিজুৰ ৰহমানৰ ৰিপৰ্ট মুক্ত কণ্ঠ 24/7 অসম। সংখ্যালঘু অধ্যুষিত অঞ্চলত আজি মই আহি দেখিলোঁ যে মানুহে দৰাচলতে পৰিৱৰ্তন নহয়, মানুহে কৈছে যে পৰিৱৰ্তন, মানুহে দৰাচলতে পতন বিচাৰিছে। কাৰ পতন? মানুহে পতন বিচাৰিছে স্বৈৰাচাৰী ৰাজত, একনায়কত্ববাদ যি নেকি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ গণতন্ত্ৰত ডিক্টেটৰবোৰ। মানুহে পৰিৱৰ্তনটো বিচাৰিছে যে চৰকাৰত, কিন্তু আকৌ মই কৈছোঁ মানুহে পতন বিচাৰিছে BPF নেতৃত্বাধীন যি BTC চৰকাৰৰ ভকুৱাবাজি। অসমীয়াত এষাৰ কথা কয় যে টেঙা আম এবাৰে বিকে, কিন্তু টেঙা আম তেওঁলোকে ৰাইজক 3বাৰ বিকিলে। গতিকে এইবাৰ ৰাইজে উচিত প্ৰত্যুত্তৰটো দিব যে দৰাচলতে ৰাইজৰ 5 বছৰৰ পিছত এটা টিপৰে যে মানুহে কিমান পাৱাৰফুল হয়, ৰাইজৰ ভোটটো কিমান শক্তিশালী হয়, এইবাৰ ৰাইজে নিশ্চিতভাৱে বিবেক ব্যৱহাৰ কৰিছে। কোনো আৱেগ অনুভূতিত নাহি বিভিন্ন সময়ত জাতি জনগোষ্ঠীক লৈ আৱেগ অনুভূতি এটা গেম খেলোৱা হৈছিল। এতিয়া BPF-এ হওক বা বিভিন্ন দলেই হওক, আমাৰ বিৰোধী দল সকলোৱে আমাক UPPLক এটা সংশ্লিষ্ট জনগোষ্ঠীৰ দল বুলি ক'ব বিচাৰে। কিন্তু আজি চাওক, আপুনি মোক দেখুৱাওক ইয়াতে কোন কোন জনগোষ্ঠীৰ মানুহ আছে। আজি ইয়াতে আমাৰ অসমীয়া ভাইসকল আছে, ইয়াতে আমাৰ সংখ্যালঘু ভাইসকল আছে, ইয়াতে আমাৰ এন্থনী বসুমতাৰী ডাঙৰীয়া তেওঁ জনগোষ্ঠী স্বৰূপে বড়ো জনগোষ্ঠীৰ লোক, কিন্তু ইয়াতে আমাৰ জয়নাল ডাঙৰীয়া আছে যি নেকি সংখ্যালঘুৰ এজন ক'ব গ'লে আগশাৰীৰ নেতা। তো গতিকে আমি সকলোৱে মিলি BTRখন, যিটো BTRখন কেতিয়াও এইটো আমি নকওঁ যে BTRখন এইটো আমাৰ দৰাচলতে হিষ্টৰিকেল কিবা বড়ো একৰ্ড। দৰাচলতে মই ক'ব বিচাৰিছোঁ BTRখন হ'ল ঐতিহাসিক জনগণৰ এটা একৰ্ড, যে ইয়াতে সকলো জনগোষ্ঠীৰ কাৰণে, কেৱল বড়ো নহয়, কেৱল ট্ৰাইবেল নহয়, ইয়াতে যেনেকৈ ভূমি অধিকাৰৰ কাৰণে আমি খিলঞ্জীয়া যিমানবোৰ ৰাজবংশী ভাইসকল আছে, যিমানবোৰ আমাৰ বেংগলী ভাইসকল আছে, যিমানবোৰ আমাৰ খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘু ভাইসকল আছে, আজি সকলোৰে এটা প্ৰশ্ন আহে যে সংখ্যালঘু বোলতে এইবেলি BTC নিৰ্বাচনত UPPL দলৰ পৰা মোক এই কেণ্ডিডেট হিচাপত মনোনীত কৰিলে। তো ৰাইজে বিচাৰিছে মধৈবাৰী সমষ্টি পৰিৱৰ্তন হোৱাৰ লগতে গোটেই BTC মানে ৰুলিং যিটো পাৱাৰ সেইটো পৰিৱৰ্তন হ'ব লাগে। মধৈবাৰী সমষ্টিত আমি দেখিবলৈ পাইছোঁ বহুত সমস্যা আছে। যদিও ৰাইজে মোক নিৰ্বাচিত কৰে, মোৰ বহুত প্ৰত্যাহ্বান হ'ব, চেলেঞ্জ হ'ব কাম কৰাটো। কাৰণ 15 বছৰে BPF দলৰ যিহেতু বৰ্তমানৰ ex-EM জগদীশ চৰকাৰ মহোদয় 2বাৰকৈ MCLA হ'ল, তাৰে আগত TLCC চেয়াৰমেন আছিলে, কিন্তু তেখেতে লক্ষণীয়ভাৱে একো কাম নকৰিলে। আমাৰ মোটামুটি 250-300টামান গাঁও খণ্ড আছে, চুবা আছে। প্ৰতি গাঁৱত ৰাস্তা 2-3ডালমান আছে, লিংক ৰুট আছে, ভিলেজ ৰুট আছে, কিন্তু সেই ৰাস্তাবিলাক আপোনালোকে যেতিয়া গাঁৱে গাঁৱে সোমাই চাব তেতিয়া আপোনালোকে গম পাব 98% গাঁৱৰ ৰাস্তা, লিংক কৰা ৰাস্তা, লিংক ৰুট এইবিলাক ভাল হোৱা নাই। IOI ঘৰৰ সমস্যা এতিয়াও আছে। লেট্ৰিন বোলে অনাময় আঁচনিৰ জৰিয়তে আহিছে, কিন্তু তেখেতসকলৰ মেম্বাৰসকলে 500-600 নল'লে নাপালে লেট্ৰিন নিদিয়ে। এনেকুৱা বহুত সমস্যা অকল আমি দেখিবলৈ পাইছোঁ সূতা কম্বলৰ ৰাজনীতি।